সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো আৰু লগতে সকলোলৈ যাচিছোঁ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। সকলো যাতে বিহুটো ভালদৰে যায় তাৰে কামনা কৰিলোঁ। বতৰটো ভাল নহয় এইকেইদিন, সেইকাৰণে এইটো চুৱেটাৰটো পিন্ধি লৈছোঁ। চুৱেটাৰ গৰম কাপোৰ ওলাবলগীয়া হৈ গৈছে। এইকেইদিন বৰষুণ মানে নেৰাই হৈছে একেবাৰে, বতৰটো একেবাৰে সেমেকা কৰি পেলাইছে, সেইকাৰণে গৰম কাপোৰবিলাক উলিয়াই ল'বলগীয়া হৈছে। আৰু এই আমাৰ ছোৱালীজনীও চুৱেটাৰ পিন্ধি লৈছে, ঠাণ্ডা লাগিছে বোলে। ঠাণ্ডা মানে বতৰটো ঠাণ্ডা কৰি পেলাইছে একেবাৰে। আৰু এফালে তুমি কি পিন্ধিলা? তুমি চুৱেটাৰ পিন্ধিছা? তোমালোকে সাধাৰণতে নিপিন্ধা বজাৰ যোৱা গ'লে চুৱেটাৰ, আজি পিন্ধি লৈছা যে? হা কিয় চাবি লাগে? ৰ'বা দিছোঁ ৰ'বা। তো এওঁক বোলে স্কুটিৰ চাবিটো লাগে, আজি স্কুটি এওঁ চলাম বুলি কৈছে। মই পিছে এওঁৰ লগত বহি যাবলৈ ভয় লাগে। এনে কৈছে বাৰু চলাব নিদিওঁ, অলপমান এনেই উলিয়াব দিম, কিন্তু গোটেই ৰাস্তা চলাব নিদিওঁ। টাউনত দিগদাৰ আছে এওঁলোকে চলাব দিলে। বেছি দিন হোৱা নাই শিকা, নতুনকৈ শিকি আছে এতিয়া। মই ট্ৰেইনিং দি আছোঁ। যেতিয়া ভালকৈ পাৰিব তেতিয়াহে টাউনত উলিয়াবলৈ দিম। এওঁলোকে সাধাৰণতে চুৱেটাৰ নিপিন্ধে বজাৰ যাবলৈ, কিন্তু আজি নাজানো কি কাৰণে পিন্ধিলে। ঠাণ্ডাটো বেছি পাইছে নেকি? ঠাণ্ডা মানে বৰষুণেই দি আছে এইকেইদিন, বতৰটো ভাল নহয়, বৰষুণেই দি আছে। এতিয়া অলপমান এৰিছে, সেইকাৰণে এতিয়া অলপ বজাৰৰ পৰা আহোঁগৈ। বজাৰত অকণ কৰিবলৈ আছে। আৰু সেইদিনাখনি ছোৱালীজনীৰ ফ্ৰক এটা আনিছে, ফ্ৰকটো অকণ সৰু হৈছে, তো সেইটো চেঞ্জ কৰি দিব লাগিব। আৰু দুটামান কৰিলে নেকি? মই তোমালোকক মই চলাম, তুমি চলাব নোৱাৰা, তুমি এডোখৰ উলিওৱা বাৰু। সাইজটো চাই লওঁ ভালকৈ। ভাল লাগিছে তোমাক? সুজিত মেচিনো আছে হ'ব ন? Good morning, friends. Good morning, everyone. কালি ৰাতি আহোঁতে দেৰি হৈ গ'ল বজাৰৰ পৰা, সেইকাৰণে ব্লগটো শেষ কৰিব নোৱাৰিলোঁ। তো কালিৰ ব্লগটো শেষ কৰিব নোৱাৰিলোঁ, আহোঁতে যথেষ্ট পলম হ'ল, বজাৰত দেৰি হ'ল। বতৰটো পাছবেলালৈ ভাল কৰি দিছিলে, সেইকাৰণে বজাৰত মানুহৰ ভিৰ আছিলে। আৰু অহাৰ সময়ত সেই আমি চিনাকি মানুহৰ ঘৰত সোমালোঁ, তাতো দেৰি হ'ল। তেওঁলোকৰ তাতো মানে কিছু কথা বতৰা পাতিলোঁ বিহু বুলি, অলপমান চাহ তাহ খাওঁতে দেৰি হ'ল। সেইকাৰণে কালি ব্লগটো শেষ কৰিব নোৱাৰিলোঁ। ওখানে লাষ্ট হ'ব, ইয়াৰ ওপৰত আৰু চিৰি নাযায় ওপৰলৈ। আৰু কি হ'ল চকুটো? হা চকু ডক্টৰৰ ওচৰত যাব লাগিব তেনেহ'লে। তই চশমা লৈয়ে আছে দেখোন, ডাবুল চশমা দিব পাৰিব তেনেহ'লে তোমাৰ। আৰু কিমান চশমা ল'বা? আৰু এইটোতো এযোৰটোতো পিন্ধিয়ে আছা। কি এবাৰ তোমাৰ চকুৰ অপাৰেশ্যন কৰিব লাগিব নহ'লে, আৰু যদি ভালকৈ দেখি পোৱা নাই। তুমি সঁচাই কোৱাচোন বাৰু, দেখি ৰাতিলৈ দেখি নোপোৱা নি ভালকৈ? দিনততো দেখি থাকা বাৰু ভালকৈ। তোমাৰ ৰাইটো কথা সোধা নাই, কিন্তু মই আজি সুধিছোঁ, ৰাতি কি ভালকৈ নেদেখা নি সঁচাকৈ? হা এই দূৰলৈ চোৱাচোন অলপমান। হা দেখিছা? পিছফালে কিমান দূৰলৈ ৰেল লাইনটো দেখিছা নাই? হা দেখি আছা? গৰু ছাগলী নাই দেখোন তাত। ক'ত দেখিলা গৰু ছাগলী? আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। লাইক এটা কৰিব ভাল পাইছে যদি, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোকে ধন্যবাদ।
ইমান সময় ধৰি আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে আৰু আকৌ লগ পাম মই চমকো পৰশৰ মতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকি মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টি